যুৱক যুৱতীবিলাকে বাহিৰত কাম কৰে, কেলকাতা, বেংগালোৰ, চেন্নাই, তেওঁলোকৰ সংস্থাপন দিবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল পৰা কেন্দ্ৰ চৰকাৰৰ লগত আলাপ আলোচনা কৰি 20,000 নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত 20,000 যুৱক যুৱতীৰ কাৰণে ট্ৰেইনিং দিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ পৰা চেংচন কৰা হৈছে। ফাৰ্ষ্ট ফেজ 7,000 যুৱক যুৱতী কালিলৈকে এপ্লিকেশ্যন অনলাইন জৰিয়তে কালি শেষ হ'ব, ক্লোজ কৰা হ'ব। তাৰপিছত 8 তাৰিখ পৰা আমি তেওঁলোকক ট্ৰেইনিং দিব। ৱেষ্ট কাৰ্বি আংলং, দৌকমকাও, ইষ্ট কাৰ্বি আংলং, ডিফু গভৰ্ণমেণ্ট কলেজ পৰা আৰম্ভ কৰি চেণ্টাৰ তেওঁলোকক ঠিক কৰা হৈছে। অহা যোৱা খৰচ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা বহন কৰিব। খোৱা বোৱা কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হ'ব। আৰু ট্ৰেইনিং 1 বছৰ 1 মাহ যিয়ে ট্ৰেইনিং ল'ব ক্লাছ 10 পাছ আৰু ক্লাছ 12 পাছ যুৱক যুৱতীৰ কাৰণে তেওঁলোকৰ কাৰণে আৰু 10,000 কাউন্সিলৰ পৰা দিয়া হ'ব। এইটো চাৰ্টিফিকেটো পাব, প্লেচমেণ্টো পাব, 10,000 পাব। 1 পইচা আপোনালোকে খৰচ নকৰাকৈ সংস্থাপন চাকৰি পাব। ধন্যবাদ। Nah, itu bilang, Pak.